Hello everyone, welcome to Saya's Kitchen. আজি মই বনাব লৈছো পালেং শাকৰ এটা ৰেচিপি। আশা কৰো আপোনালোকে ভাল পাব এই ৰেচিপিটো। বৰ বেছি টান নহয়, একেবাৰে সিম্পল হয়। প্ৰথমতে মই শাকখিনি ভালদৰে ধুই লৈছো, দেখিছে ইয়াৰ একেবাৰে ইমানলৈকে ৰাখিছো ঠাৰিটো, কাৰণ এই ঠাৰিটোতে ভিটামিন থাকে, সো গোটেইটো একেবাৰে কাটি নিদিব। সো এতিয়া আমি প্ৰথমতে শাকখিনি ষ্টিম কৰিম। পালেংখিনি মই কাটি লোৱা নাই, ইমানটো সাইজতে ৰাখিছো দীঘলীয়াকৈ। এনেকৈ আমি ষ্টিম কৰিম ফাৰ্ষ্ট। এতিয়া ঢাকনখন লগাই দিম। মাজতে মই ইলুটি কৰি দিছো ভালদৰে সিজিবৰ কাৰণে। শাকখিনি আমাৰ ষ্টিম হৈ গৈছে। এতিয়া আমি এখন ডিশত আজৰাই ল'ম। এতিয়া মই অন্য এখন পেন লৈছোঁ আৰু ইয়াতে দিছোঁ মিঠাতেল 1.5 চামুচ, নহৰু দিছোঁ 1 টেবুলস্পুন, আৰু কেঁচা জলকীয়া দিছোঁ। নহৰুখিনি একেবাৰে আমি ফ্ৰাই কৰি নলওঁ। এতিয়া মই ইয়াতে পালেংখিনি দিম। এতিয়া ইয়াতে নিমখ দিম নিজৰ টেষ্ট অনুসৰি। আপোনালোকে যদি বিচাৰিছে পালেঙৰ বেলেগ এটা টেষ্ট ল'বলৈ, তেতিয়াহ'লে এবাৰ মোৰ এই ৰেচিপিটো ট্ৰাই কৰিব, নিশ্চয় ভাল পাব আপোনালোকে। এতিয়া আমি ইয়াতে একো হাফৰ নিদিওঁ, 2 মিনিটমানৰ কাৰণে এনেদৰে সিজিব দিম। এয়া দেখিছে আমাৰ পালেং শাকৰ ৰেচিপি ৰেডি। আপোনালোকেও ট্ৰাই কৰি চাব ঘৰত এবাৰ। যদি মোৰ ভিডিঅ'টো ভাল পালে এটা লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।